নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ অসম টেট 2021 ৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছত আমি বিভিন্ন বিসংগতি দেখিবলৈ পাইছো কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰিজাল্ট ৰি এক্সামিন হ'ব লাগে ৰি ইভালুৱেচন হ'ব লাগে বহুতে দাবী কৰি আছিল তাৰ পৰিপ্ৰেক্ষিতত সেৱাৰ তৰফৰ পৰা এক পজিটিভ সিগনেল যোৱাকালি পোৱা গৈছে বহু সংখ্যক প্ৰাৰ্থীয়ে সেৱাৰ কাৰ্যালয়ত উপস্থিত হৈছিল উপস্থিত হোৱাৰ পিছতে তেওঁলোকে পজিটিভ সিগনেল খেলি দিছে আপোনালোকে এই যি প্ৰক্ৰিয়া আপোনালোকৰ ৰি ইভালুৱেচন প্ৰক্ৰিয়া হোৱাৰ বাবে অফিচিয়েলি নটিফিকেশন যদিও দিয়া নাই কিন্তু আপোনালোকৰ খুব কম সময়ৰ ভিতৰতে ইয়াৰ অফিচিয়েল নটিফিকেশন পোৱাৰ যথেষ্ট সম্ভাৱনা আছে বহুখিনি প্ৰাৰ্থীয়ে একলগ হৈ এটা এপ্লিকেশন তাৰ লগতে আপোনালোকৰ OMR শীট আপোনালোকৰ অফিচিয়েল আনসাৰ কি আপোনালোকৰ যেটো টেস্ট বুকলেট সিরিজ আছে সেই সিরিজত আপোনালোকৰ থকা কোৱেশ্চনটো আপোনালোকৰ যিখিনি কোৱেশ্চনৰ বিসংগতি দেখিবলৈ পাইছে সেই কোৱেশ্চনখিনি তেওঁলোকে হাইলাইট কৰি এটা এপ্লিকেশনৰ জৰিয়তে তেওঁলোকে আবেদনটো দাখিল কৰিছিল আৰু আবেদন দাখিল কৰাৰ পিছত এটো একসেপ্ট কৰা হৈছে আপোনালোকৰ বাবে এইটোৱে ভাল খবৰ যে একসেপ্ট কৰা হৈছে আৰু ভুলখিনি এই ভুলখিনি স্পষ্ট কৰি দিয়া হৈছে তাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলে লাভ কৰিব নম্বৰ এই কথাটো আপোনালোকৰ বাবে বিশেষ ভাল খবৰ তো আপোনালোকে যদি আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাই আপোনালোকৰ যদি 2 3 বা 4 নম্বৰৰ কাৰণে ফেল কৰি আছে আপোনালোকৰ ঠিক হেইদৰে আপোনালোকৰ নিজৰ OMR শীট তাৰ পিছত আপোনালোকৰ অফিচিয়েল আনসাৰ কি লগতে আপোনালোকৰ যেটো কোৱেশ্চনত বিসংগতি দেখিবলৈ পাইছে আপোনালোকৰ OMR শীটত আপোনালোকে এই কথাখিনি গোটেইখিনি একলগ কৰি হাইলাইট কৰি আপোনালোকে গৈ সাবমিট কৰক তেতিয়া হলে আপোনালোকৰ যেটো যিমান প্ৰাৰ্থীয়ে সেই কমপ্লেইনটো আপোনালোকৰ সাবমিট কৰিব ইমান হনকালে আপোনালোকৰ অফিচিয়েলি আপোনালোকৰ যেটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তটো প্ৰকাশ পাবলৈ হয় হ'ব তো এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ এই বিশেষ ভাল খবৰটো দিবলৈ যত্ন কৰিলো যে আপোনালোকৰ ৰি ইভালুৱেচন তথা ৰি চেক প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোক খুব কম সময়ৰ ভিতৰত যদি আপোনালোকে এপ্লিকেশন দিয়া নাই আপোনালোকে সেৱাৰ কাৰ্যালয়ত গৈ আপোনালোকে এপ্লিকেশনটো দিয়ক যদি আপোনালোকে এটা মার্ক তথা এটা নাম্বাৰৰ কাৰণে ফেল কৰি আছে আপোনালোকৰ লাইফটো চেঞ্জ হ'ব পাৰে আপোনালোকৰ ক্যাৰিয়াৰটো ভাল হ'ব পাৰে তথা আপোনালোকে এটা চাকৰিও পাব পাৰে তো এই ভিডিওটোত ইমানে আকৌ হেমেক নতুন ভিডিঅ'ৰ সৈতে জয় অসম ধন্যবাদ